हेलो एवरीवन, नमस्ते। सभी लोग अच्छे होगी, मैं भी अच्छा हूँ। मज़ा आज बनाने के लिए ले है पपिया की फ्लावर्स की रेसिपी। सभी लोग देखते रहना लास्ट तक। अच्छा लगे तो प्लीज़ मेरे वीडियो को लाइक शेयर कर देना। हेलो एवरीवन, नमस्कार। आशा कৰো সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি অমিতা ফুলৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰো সকলোৱে ভিডিঅ'টো চাই ভাল পাব। মই বনাব লৈছোঁ অমিতা ফুল আৰু আলু। অমিতা ফুল দি খাৰ বনাম। এইফালে লৈছোঁ কল খাৰ, এইফালে আলু লৈছোঁ 3টা, জলকীয়া, পিঁয়াজ, এইফালে শুকান জলকীয়া আৰু নহৰু পিচি লৈছোঁ। ইফালে আলুখিনি সৰু সৰু পিচ কৰি ল'ম। আলুখিনি সৰু সৰু পিচ কৰা লৈ কেৰাহীটো দিলোঁ বহাই গেছত। কেৰাহীটো গৰম হৈ থাকিব দিম। এইফালে আলুখিনি সৰু সৰু কৰি পিচ কৰি ল'ম। এইফালে আলুখিনি সৰু সৰু কৰি ল'ম, সৰু সৰু পিচ কৰি লওঁ। পিচ কৰা হ'ল, পিঁয়াজটো পিচ কৰি লওঁ। ইফালে লৈছোঁ নহৰুখিনি ফালি ল'ম। কেৰাহীটো গৰম হ'ল, যিহেতু খাৰ বনাম ন, সেইকাৰণে তেলখিনি অকণমানকৈ দিম। এইফালে কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি এইফালে নহৰু দি দিলোঁ আৰু কেঁচা জলকীয়া এইফালে তেলতে নিমখো দি দিলোঁ। যিহেতু খাৰ বনাম সেইকাৰণে হালধি নিদিলোঁ, এইখিনি দি দিলোঁ। আলুখিনি দিলোঁ। আলুখিনি অকণমান ভাজি লোৱা হৈছে। এইফালে অমিতা ফুলখিনি দি দিলোঁ। বনাম সেইকাৰণে হালধি দিয়া নাই আৰু এনেকৈ 5 মিনিটমান ঢাকনি দি ৰাখিম। এতিয়া কল খাৰ দি দিম।
এনেকৈ যদি খোৱা নাই নহয় খাই চাবা বহুত ভাল লাগে অমিতা ফুল আৰু আলু খাৰ ইয়াতে মচুৰ দাইলো দিব পাৰে বহুত সোৱাদ লাগে কিন্তু মই মচুৰ দালি নাই দিয়া আকৌ 5 মিনিটমান ঢাকি থৈ দিম 5 মিনিটমান ঢাকি থোৱাৰ পিছত ধুনীয়াকৈ সিজিব এইখিনি না নিজৰ ইচ্ছামতে যিমান দিয়া পকত দিব পাৰে মই পানীখিনি দি দি অকণমান ঢাকি দি থৈ দিলোঁ আৰু 5 মিনিট পিছত চাওঁ ধুনীয়াকৈ উতলি আছে আলুখিনি সিজি গ'ল আলুখিনি ভাঙি দিম অমিতা ফুলৰ যদি কোনোবাই খাৰ খোৱা নাই নহয় এনেকৈ খাৰ বনাই খাই চাবা বহুত টেষ্টি লাগে আলুখিনি গোটেই কুটি কৰি দিলোঁ গোটেই সিজি গ'ল এবাৰ পানীখিনি শুকাব দিম ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিবা সকলোৰে আশা কৰোঁ এয়া চাওঁ ইমান ধুনীয়াকৈ সিজি গ'ল Thank you for watching. Bye bye. Have a good day.